প্ৰথম হ'ল 12,60,000 অৰুণোদয়ত নতুন হিতাধিকাৰী অৰ্থাৎ প্ৰতিটো সমষ্টিটোৰ আয়তন হিচাপত কৰবাত 500 বেছি কৰবাত 500 কম অলমোস্ট 10,000 কৰি আমি নতুন হিতাধিকাৰীক সংলগ্ন তো হে গাইজ ওয়েলকাম ব্যাক টু মাই সেকেন্ড চ্যানেল হাদি টেক নতুন চ্যানেলৰ নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম যদি আপুনি এতিয়ালৈকে অৰুণোদয়ৰ আঁচনি লাভ নকৰে বা অৰুণোদয়ৰ পইচা লাভ নকৰে তেনে ক্ষেত্ৰত আপোনালৈ আছে এটা বহুতে ভাল খবৰ কাৰণ নতুনকৈ 2024 চনৰ শেষত মানে এইটো মাহৰ 19 তাৰিখৰ পৰা আৰম্ভ হৈছে অৰুণোদয় 3.0 স্কিম এই স্কিমৰ জৰিয়তে কিন্তু 12,60,000 মানুহে অৰুণোদয় স্কিমত অন্তৰ্ভুক্ত হ'ব বা অৰুণোদয়ৰ হিতাধিকাৰী হ'ব সো কোন সকলে এই অৰুণোদয়ৰ হিতাধিকাৰী হ'ব কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব কেনেকৈ এপ্লাই কৰিব 2024 চনত অৰুণোদয়ৰ বাবে আপুনি কেনেকৈ আবেদন কৰিব সম্পূৰ্ণ সবিশেষ এইটো ভিডিঅ'ত জনাবলৈ গৈ আছো সো ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ শেষলৈ চাই থাকক স্ক্ৰিনত যেখন ফটো দেখা পাইছে এই ফটোত সকলো কোৱা হৈছে যে কোন সকলে এপ্লাই কৰিব পাৰিব কোন সকলে এপ্লাই কৰিব নোৱাৰিব ইয়াতে সবিশেষ কিন্তু বিস্তাৰিতভাৱে আলোচনা কৰা আছে মই এটো জুম কৰি দি আছো আপোনালোকে চাব সো মই পেজটো জুম কৰি দিছো কোন সকলে এপ্লাই কৰিব পাৰিব ইয়াতে লিখা আছে হু ক্যান এপ্লাই কৰিবলৈ হলে উইডো আনমেৰিড above the age of 45 years যিসকল অবিবাহিত কিন্তু 45 বছৰ বয়স হৈছে তেওঁলোকে বিয়া হোৱা নাই তেওঁলোকে এপ্লাই কৰিব পাৰিব যিসকল ডিভোৰ্স হৈছে তেওঁলোকে এপ্লাই কৰিব পাৰিব তাৰ পিছত দেখা যায় ট্ৰান্সজেন্ডাৰ যিসকল তৃতীয় লিংগ তেখেতসকলে এপ্লাই কৰিব পাৰিব তাৰ পিছত কোৱা হৈছে পাৰসন উইথ ডিসেবিলিটি as defined in the Rights of Person with Disabilities Act 2016 ইয়াতে কোৱা হৈছে 2016 ৰ অধীনত যিসকল মানুহক শাৰীৰিকভাৱে অক্ষম হিচাপে বিবেচনা কৰিছে তেওঁলোকে মানুহে কিন্তু এই আঁচনিৰ কাৰণে এপ্লাই কৰিব পাৰিব ইয়াতে বহুত কেইটা অপচন দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব ইয়াতে যদি আপুনি কোনো এটা হয় তেনে ক্ষেত্ৰত কিন্তু আপুনি এপ্লাই কৰিব পাৰিব আৰু এফালে দিয়া আছে কোন সকলে মানুহে এপ্লাই কৰিব নোৱাৰিব সো আপুনি এখানে ভালকৈ চাই ল'ব ইয়াতে কোৱা হৈছে এমপি এমএলএ সিএমএস ইএমএক্স সো ইয়াতে দেখা হৈছে সৰকাৰি বিষয়টো যিসকল আছে এই তেওঁলোকৰ পত্নীয়ে কিন্তু এইটো কাৰণে এপ্লাই কৰিব নোৱাৰিব যদি কোনোবাই গভৰ্নমেন্ট টিচাৰ হয় গভৰ্নমেন্ট চাকৰি থকা তেনে ক্ষেত্ৰত কিন্তু আপুনি এইটো কাৰণে এপ্লাই কৰিব নোৱাৰিব ইউনিভাৰ্সিটি কলেজ হায়াৰ সেকেন্ডাৰী জুনিয়ৰ কলেজ হায়াৰ স্কুল সো স্কুল কলেজৰ যদি টিচাৰ হয় তেনে ক্ষেত্ৰত কিন্তু আপুনি এপ্লাই কৰিব নোৱাৰিব মৰদে সৰকাৰি চাকৰিয়াল যদি আছে তেনে ক্ষেত্ৰত কিন্তু এইটো আঁচনিৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব সো বাকিখিনি যিখিনি আছে আপোনালোকে ভালদৰে পঢ়ি চাব যিসকলে বিজনেসম্যান কিন্তু ট্যাক্স দিখনে জিএসটি দিখনে বিজনেস কৰিছে তেওঁলোকে কিন্তু এইটো কাৰণে এপ্লাই কৰিব নোৱাৰিব সো এইখিনি ভালদৰে চাই ল'ব আপোনালোকে এতিয়া কথা হল আপুনি অৰুণোদয়ৰ আঁচনিৰ কাৰণে কেনেকৈ এপ্লাই কৰিব বা ফৰ্মখন ক'ত পাব কেনেকৈ ডাউনলোড কৰিব সো অৰুণোদয় আঁচনিৰ কাৰণে যদি আপুনি এপ্লাই কৰিব বিচাৰে কোন কেইটা ডকুমেন্ট লাগিব গোটেইখিনি এতিয়া কৈ দিম যে অৰুণোদয়ৰ কাৰণে যদি আপুনি এপ্লাই কৰিব বিচাৰে তেনে ক্ষেত্ৰত সৰ্বপ্ৰথম যেটো আপোনাৰ ডকুমেন্টৰ প্ৰয়োজন হ'ব হেতু হৈছে ৰেশন কাৰ্ড নোহোৱাকৈ অৰুণোদয় 3.0 ৰ কোনো এজন ব্যক্তিয়ে কিন্তু অৰুণোদয় 3.0 লাভ নকৰে তাৰ পিছত দ্বিতীয়তে হৈছে আধাৰ কাৰ্ড ম্যান্ডেটৰি হয় যদি আপোনাৰ আধাৰ কাৰ্ড নাই তেনে ক্ষেত্ৰত কিন্তু আপুনি অৰুণোদয় 3.0 ৰ যি আঁচনিৰ হিতাধিকাৰী এইটো হিতাধিকাৰী আপুনি হ'ব নোৱাৰিব তাৰ পিছতো আপোনাৰ বাকি ডকুমেন্টখিনি লাগিব যেনে পেন কাৰ্ড ভোটাৰ কাৰ্ড এই ডকুমেন্ট বিলাক আপোনাৰ ম্যান্ডেটৰি হয় এই ডকুমেন্ট বিলাক আপোনাৰ কিন্তু লাগিব যদি কোনোবাৰ এই ডকুমেন্টসমূহ নাই তেনে ক্ষেত্ৰত ক'ব নোৱাৰো কনসিডাৰ হ'ব পাৰে কিন্তু যদি আধাৰ কাৰ্ড আৰু ৰেশন কাৰ্ড নাই তেনে ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ কনসিডাৰেশন নহয় ইয়াতে কিন্তু আধাৰ কাৰ্ড আৰু যে ৰেশন কাৰ্ড নোহোৱাকৈ কিন্তু অৰুণোদয় 3.0 ৰ কাৰণে এপ্লাই কৰিবই নোৱাৰিব এতিয়া কথা হল আপুনি অৰুণোদয়ৰ যি ফৰ্মখন এই ফৰ্মখন ক'ত পাব মই ডেমো ফৰ্ম হিচাপে মই স্ক্ৰিনত দেখুৱাই দিছো এনেকুৱা এখন আপুনি ফৰ্ম লাভ কৰিব এই ফৰ্মখন ফিল আপ কৰি কিনে আপুনি আপোনাৰ পঞ্চায়তত জমা দিব লাগিব পঞ্চায়তত জমা দিয়াৰ পাছতে এইখন ভেৰিফাই কৰিব তাৰ পিছত কিন্তু আপুনি অহা জানুৱাৰী মাহত কিন্তু আপুনি অৰুণোদয়ৰ পইচা লাভ কৰিব সো এই ফৰ্মখন আপুনি ক'ত পাব এতিয়া এই ফৰ্মখন আপুনি আপোনাৰ পঞ্চায়তত লাভ কৰিব যিখন আপোনাৰ গাঁও পঞ্চায়ত আছে এই গাঁও পঞ্চায়তত কিন্তু এই ফৰ্মখন জমা দিয়া হৈছে বা ফৰ্মখন দিয়া হৈছে এই ফৰ্মবিলাক কিন্তু তাৰ পৰা আপুনি সংগ্ৰহ কৰিব লাগিব তাৰ পিছত ফিল আপ কৰি নথিপত্ৰ যিখিনি আছে গাঁঠি দিব লাগিব এই ফৰ্মৰ লগত তাৰ পিছত আপুনি যে আপোনাৰ গাঁও পঞ্চায়ত আছে গাঁও পঞ্চায়তত কিন্তু আপুনি জমা দিব লাগিব তো আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে তেনেহলে বন্ধু-বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক সো সম্পূৰ্ণ ভিডিঅ'টো হেকলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ থ্যাংক ইউ জয় অসম
আৰু আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আগন্তুক এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকে।